ল'ৰা ছোৱালী দুইটাকে খুৱাই ল'লোঁ দেই। ইহঁতৰ পৰা নহ'লে ভাত খাই শান্তি নাপাওঁ। দুইটাকে খুৱাই বুৱাই মোবাইলটো দি লৈছোঁ। আৰু এইফালে দেউতাকে মই দুইটাই মিলিজুলি বনালোঁ দেই। অলপ চলপ হেল্প কৰি দিয়ে বাৰু বনোৱা মেলাত। এইফালে মাছৰ পেটু বনালে, মিছা মাছ ভাজিলে, মই আকৌ কিবাকিবি বনালোঁ, দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকক। দেউতাকৰ সদায় আপত্তি, আজিকালি বোলে ভাপত দিয়া মাছ বনাই নোখোৱা হ'লা। গতিকে আজি একদম ধুনীয়াকৈ ভাপত মাছ দি দিছোঁ, কেনেকৈ দি আছোঁ কৈ আছোঁ। তাৰ আগতে সেই কামখিনি কৰি ল'লোঁ। সকলোৱে চাগে একেই নহয়নে বাৰু, ভাত বনাব লাগে, ঘৰৰ কাম থাকে, গতিকে ঘৰৰ কাম বনবোৰ কৰি লৈছোঁ। ল'ৰাকে ছোৱালীকে দেউতাকে আৰ্ট ক্লাছলৈ লৈ গ'ল। মই আকৌ বোলো ভাতকেইটা সিজাই লওঁ, ঘৰৰ কাম বন কৰি আজৰি। আৰু দেখিছেনে বাৰীৰে শাক অকণমান বুটলি ল'লোঁ। এইখিনি মই নিজে কৰা দেই, আগতে ভিডিঅ'ত দেখুৱাইছিলোঁ নহয়। এতিয়া অকণমান খাব পৰা হৈছে আৰু সৰুৱে হৈ আছে বাৰু, হ'লেও আমি সৰু পৰিয়াল, গতিকে হৈ যায় আৰু বাৰীৰ শাক দালিয়ে। আৰু ইহঁতক কি কৰিছোঁ, বইলকৈ বনাই দিছোঁ। এইফালে বনাই থাকোঁতে দেউতাকহঁত পালেহিয়ে আৰু এইবোৰ কিবাকিবি বজাৰ কৰি লৈ আহিছে দেই। মই আকৌ সৰু আলু গুটি আনিব কৈছিলোঁ, খাই খুব ভাল পাওঁ, গম পাইছেনে। তাৰপিছত এইবোৰ অকণমান চিজিল কৰি লৈছোঁ, নহ'লে পাকঘৰটো খেলিমেলি হৈ থাকিলে কিবা কামত মনেই নবহে। আৰু এইফালে ভাপত মাছ দিছোঁ, কেনেদৰে দিছোঁ কৈ আছোঁ। এইফালে খৰিচা, আদা ৰচুন ধুনীয়াকৈ মিক্স কৰি নিমখ দি জোখমতে ধনিয়া পাত দি জলকীয়া দি দিছোঁ দেই। আৰু বনোৱা ষ্টাইলটো চাব আকৌ, দেখিয়ে নাহাঁহিব দেই। পিছে অভাৱে আৱিষ্কাৰ মূল নহয়নে বাৰু, কেতিয়াবা এনেকৈও দি খাব লাগে, নাথাকিলে কি কৰিব, এনেকৈও দি খাব লাগে। আৰু কেঁচা ঘৰ কিনো বস্তু লৈ থাকিব, ঘৰ চৰ বনাই লওঁ ধুনীয়াকৈ, তাৰপিছতে অকণমান সঁজুলিবোৰ ল'ম। আৰু সেইফালে ৰঙালাও পিটিকা, তাৰপিছত বইল দাইল আৰু ভাপত দিয়া মাছটো বোলো দেউতাকক খোলা দেই, বোলো তোমাৰ স্পেচিয়েল বনাই দিছোঁ। গতিকে সেয়াই আৰু আজি দুপৰীয়া সাজি। আৰু এই পেটুখিনি হেনো বাপেকে বনাইছে। কি দিলা ইয়াত? ৰঙালাও, শিমলু আলু, বিধে বিধে দি বনাই দিছে, গম পাইছেনে। অঁ, বিলাহী। গতিকে খাই থাকোঁ দেই। আৰু মাছটো কিন্তু সঁচাই খাবলৈ বিৰাট টেষ্টি হৈছে, মই টেষ্ট কৰিলোৱে। বনাই খাই চাব, কৈছোঁ নহয়, অভাৱে আৱিষ্কাৰৰ মূল, গম পাইছে নাই। সেয়া এনেকৈ ভাপত দিব। ইডলি বনোৱা ষ্টেণ্ডতে মাছ ভাপত দি দিলোঁ। আৰু খাই থাকোঁ দেই। এই ব্যঞ্জনটো বনাই খাব, খুব ভাল লাগে, গম পাইছেনে। ৰাতিপুৱাই যদি এনেকুৱা পিটিকা এখিনি লৈ লয়, গৰম ভাত এক থালি ছিঙি দিব পাৰিব। আৰু এতিয়া আমি বুঢ়াই বুঢ়ীয়ে খাই থাকোঁ। বাই বাই।